हेलो दोस्तों गुड मॉर्निंग वेलकम टू माय चैनल आसामीज ब्लगार एसार और এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আৰে দোস্ত আজিৰ ভিডিওটো স্টাৰ্ট কৰা কথা আছিল বেলেগ এটা ঠাইৰ পৰা মানে যোৱাকালিয়ে প্ল্যান কৰি থৈ দিছিলো কিন্তু আমাৰ এই হিৰক তাৰ কাৰণে মানে গোটেই প্ল্যান বন্ধ হৈ গ'ল। যোৱাকালি তাৰ লগত কথা পাতিছিলো যে ৰাতিপুৱা 7টা বজাতে আমি যাম সেই ঠাইটো কৰালৈ। ঠাইটো কৰা বেছি দূৰত নহয় আমাৰ মানে কাহিলিপাৰাৰ কাষতে আছে কিন্তু ৰাতিপুৱা যেতিয়া তাক মই ফোন কৰো 4:30 বজাত হি টোপনিৰ পৰা উঠাই নাই। যোৱা প্ল্যানটো চেঞ্জ কৰা নাই যাম কিন্তু ৰাতিপুৱা যোৱা কথা আছিল কিন্তু এতিয়া যাম মানে সন্ধিয়া মানে 4টামান বজাত যাম আৰু সন্ধিয়া। তো দোস্ত এতিয়া মানে ওলাই গৈ আছো অলপ নামঘৰৰ পিনে মানে একচুয়ালি আজি আমাৰ নামঘৰত ৰাজহুৱাভাৱে কাম চলি আছে। কাম মানে কি আপোনালোকে এইটো জানে যে জন্মাষ্টমী আহি আছে। জন্মাষ্টমীৰ আগে আগে আমাৰ ৰাজহুৱা নামঘৰটো চাৰিওকাষ মানে সমজুৱাভাৱে চাফ চিকুণ কৰা হয়। লগতে আমি যোনখিনি জায়গাত আছো সেই জায়গাখিনিৰ ৰাস্তা ঘাটবিলাক মানে চাফ চিকুণ কৰা হয়। আজি মানে সেই কামৰ আজি প্ৰথম দিন মই যাম তাৰ মানে নামঘৰত গৈ কিনে তাতে মানে অলপমান ৰাইজৰ লগত লাগি ভাগি দিম আৰু তো অলপ নামঘৰলৈকে গৈ আছো আৰু আপোনালোকৰ নামঘৰৰ অলপমান ভিডিও দেখাম আৰু সেই সমজুৱা কামৰ বেছি ভিডিও কৰি নাথাকো কাৰণ কাম কৰিব গৈ কিনে আকৌ ভিডিও চিডিও কৰি থাকিলে অলপ বেয়া দেখিতো। তো বলক গৈ থাকো এটা নামঘৰলৈকে। নামঘৰত আহি দেখিলো মানে কাম আৰম্ভই হৈ গৈছে। মোৰ মানে আহি পাওঁতে দেৰিয়ে হৈ গ'ল। জাষ্ট আহি পালো মানে নামঘৰৰ পৰা মানে আজিৰ কামখিনি শেষ হ'ল। এতিয়া আৰু নেক্সট কাম হ'ব নেক্সট সানডে মানে যেতিয়ালৈকে জন্মাষ্টমী শেষ নহয় তেতিয়ালৈকে মানে এভৰি সানডে এনেকৈ কাম চলি থাকিব তাৰমানে। আৰু দেখিছেনে একদম পূৰা ঘামি জানি অৱস্থা বেয়া আৰু কি গৰম বাপৰে। এই গৰমত কাম কৰা ধেমালি কথা নহয় দিয়ক। তো এতিয়া মানে গা চা ধুই লওঁ। গা চা ধুই উঠি কিনে লাহেকৈ হিৰকক ফোনটো কৰোঁ কাৰণ 4টা বজাত যোৱা কথা আছে আমি দুইটাই। কোনটো জায়গাত যাম এতিয়া নকওঁ, জায়গাত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। জায়গাটো আমাৰ কাষতে আছে মানে কাহিলিপাৰাতে আছে পাৱাৰ হাউচত। তো চাই থাকক ভিডিঅ'টো। দোস্ত জাষ্ট আহি পালোঁ এই জায়গাটো যোনটো জায়গাত মানে আজি আহিম বুলি কৈছিলোঁ আৰু মানে হিৰকৰ অহাটো কেঞ্চেল হ'ল তাৰ কিবা প্ৰব্লেমৰ কাৰণে। আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড কমল। ইয়াক আগে পিছে মোৰ ভিডিঅ'ত আপোনালোকে দেখা পোৱা নাই। চ' আজি ফাৰ্ষ্ট টাইম আহিছে মানে কমলে মোৰ ভিডিঅ'ত। তো আপোনালোকে এতিয়া মই আপোনালোকক কৈ আছোঁ মানে একচুৱেলি কোনটো জায়গাত আহিছোঁ। আজি আমি আহিছোঁ 33 কোটি দেৱতা মন্দিৰ। আৰু আপোনালোকে যদি এই মন্দিৰটোত আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যদি গণেশগুৰিৰ ফালৰ পৰা আহে তো পাৱাৰ হাউচটো ক্ৰছ কৰি কিনে যোনটো মানে 4বিৰ মানে যোৱা চিধা ৰাস্তা আছে সেইটোতে যাব লাগিব। আৰু যদি আপোনালোকে হায়াত হৈ কিনে আহে মানে লখৰা হৈ কিনে হায়াত হৈ কিনে আহে তেতিয়াহ'লে আপোনালোকে লেফ্ট টাৰ্ণ ল'ব লাগিব। লৈ কিনে আৰু এটা লেফ্ট টাৰ্ণ ল'ব লাগিব মানে পাৱাৰ হাউচটো নোপোৱাৰ আগতে। সেই লেফ্ট টাৰ্ণটো লৈ চিধা সোমাই আহিলেই আপোনালোকে পাই যাব মন্দিৰটো। তো বলক এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈকে গৈ থাকোঁ। তো গাইজ এটা মানে জমনি কথা, সৰুৰ পৰা ডাঙৰ হ'লোঁ এতিয়ালৈকে মানে মই 33 কোটি দেৱতা মন্দিৰত অহা নাছিলোঁ। ক'বলৈ আহিছিলা না তুমি? মই 2020 দিছিলোঁ। 2020 মানে 3 বছৰ পিছত আৰু হেগেই। তো চাব হ'লে মানে এইটো বহুত জমনি কথা বুলি ক'ব পাৰি কাৰণ সৰুৰ পৰাই আছোঁ এতিয়ালৈকে মানে মই আহি পোৱা নাছিলোঁ। আৰু আমাৰ ঘৰৰ ওচৰৰ পৰা বেছি দূৰ নহয় মানে একদম ওচৰতে। জাষ্ট আজি ফাৰ্ষ্ট টাইম আহিছোঁ মানে। হ'ব দেখাই আছোঁ এতিয়া আপোনালোকক মন্দিৰটোৰ গোটেই পৰিৱেশখিনি। আহি পালোঁ 33 কোটি দেৱতা মন্দিৰ আৰু ইয়াতে লিখা আছে শ্ৰী শ্ৰী 33 কোটি দেৱ মন্দিৰ। আৰু মন্দিৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে যিটো পৰিৱেশ দেখিলোঁ কি কম মানে মনত মানে কিবা এটা বেলেগ ভাল লগা ফিলিংছ আহি গৈছে। দোস্ত সোমাই আহিলোঁ মানে মন্দিৰৰ ভিতৰলৈকে আৰু আহি কিনে গম পালোঁ যে মানে মূল যোনটো মন্দিৰ হয় মেইন মন্দিৰটোৰ মানে দৰ্জাখন এতিয়াও বন্ধ আছে মানে খোলাৰ সময় হোৱা নাই। মানে ৰাতিপুৱা খোলে আৰু সন্ধিয়া সময়ত খোলে। চ' খোলাৰ সময় এতিয়া হোৱা নাই বুলি কৈছে, অলপ সময় ৰখিব লাগিব। তো তেতিয়ালৈকে আপোনালোকক অলপমান বেলেগ কেইটামান আৰু সৰু সুৰা মন্দিৰ আছে তাৰমানে মোৰ প্ৰথমতে আপোনালোকক সেই মন্দিৰকেইটা দেখাই লওঁ। তাৰপিছত যেতিয়া মানে মূল মন্দিৰটো খুলিব তেতিয়া আপোনালোকক মূল মন্দিৰটো দেখুৱাই আছোঁ। যিহেতু মেইন মন্দিৰটো এতিয়া বন্ধ আছে তো বলক মন্দিৰটোৰ কাষত থকা সৰু সৰু মন্দিৰকেইটা আৰু তাত থকা মূৰ্তিবিলাক চাই আহোঁ। মানে এই জায়গাটোত মেইন মন্দিৰটোৰ বাহিৰেও আৰু বহুত কেইটা সৰু সৰু মন্দিৰ আছে। আৰু কমলক আজি মোৰ টুৰিষ্ট গাইড বনাইছোঁ ৰ'ব। মানে সি আগতে আহিছে না এই জায়গাটোত। চ' জায়গাটোৰ বিষয়ে মানে ভালদৰে সি গম পায়। বোলে কমলে মানে মোক এৰি কিনে পূৰা আগে আগে নিজে নিজে ঘূৰি আছে। ই মানে আগতীয়াকৈ আহিছে না।
আৰু মেইন মন্দিৰটোৰ সোঁফালে আছে গণেশ বাবাৰ মন্দিৰ। তো বলক প্ৰথমতে গৈ গণেশ বাবাক সেৱা কৰি লওঁ। আৰু গণেশ বাবাৰ কাষতে আছে মহাপ্ৰভু ত্ৰিদেৱৰ মূৰ্তি। জনশ্ৰুতি মতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিওজন ভগৱানে একেলগ হৈ এই ত্ৰিদেৱ মহাপ্ৰভুৰ ৰূপ ধাৰণ কৰিছিলে। আৰু তাৰ কাষতে আছে এটা শিৱলিংগ, আৰু শিৱলিংগটোৰ কাষত আছে হৰ হৰ মহাদেৱ বাবা ভোলেনাথৰ মন্দিৰ। এই মন্দিৰ কেইটাৰ উপৰিও ইয়াতে আছে মা লক্ষ্মী মন্দিৰ, মা কালী মন্দিৰ, আৰু অলপ ওপৰৰ পিনে আছে বজৰংবলী প্ৰভু হনুমানৰ মন্দিৰ। মুঠতে এই জাগাটোত যদি আপোনালোকে আহে একেলগে বহুত কেইটা মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰিব। আৰু ইয়াৰ লোকেল মানুহখিনিৰ লগত কথা পাতি গম পালোঁ যে এই জাগাখিনিৰ এটা ইতিহাস আছে। মানে দৈত্যসকলৰ ৰজা নৰকাসুৰে এই জাগাখিনিৰ পৰাই নীলাচল পাহাৰলৈ গৈছিলে মা কামাখ্যা দেৱীৰ পূজা কৰিবলৈ। দোস্ত ইমান ধুনীয়া পৰিৱেশ, মানে মোৰ এতিয়া এনেকুৱা লাগিছে যে মই আগতে কিয় অহা নাছিলোঁ মানে এই মন্দিৰটো চাবৰ কাৰণে। বহুত এটা ধুনীয়া পৰিৱেশ এটা আছে, কিবা এটা মানে মনত শান্তি এটা আহিছে মানে ভিতৰত সোমোৱাৰ লগে লগে। বহুত শান্তিৰ পৰিৱেশ, মানে কোনো হৈ হাল্লা নাই, একদম নিজম নিতাল। আৰু ইয়াতে মানে মন্দিৰকেইটাৰ লগতে মানে ইমান ডাঙৰ ডাঙৰ পাথৰে দেখিছে, মোৰ পিছফালে আছে মানে বহুত ডাঙৰ ডাঙৰ পাথৰ কেইটামান আছে, আৰু পাথৰকেইটাৰ মাজে মাজে সৰু সৰু সুৰংগ কেইটামান আছে। তো ভিতৰততো সোমাই যাব নোৱাৰিম কাৰণ সুৰংগকেইটা বহুত সৰু হয়। চ' অলপমান পাথৰকেইটাৰ ওপৰত উঠি কিনে মানে পৰিৱেশটো চাওক কেনেকুৱা লাগে, আৰু আপোনালোককো দেখুৱাই আছোঁ। চাওকচোন, এনে এটা ঐতিহাসিক জেগা আছে এই গুৱাহাটী চহৰৰ মাজমজিয়াত, কিন্তু বহুতে হয়তো ভালদৰে গমেই নাপায়। যিমান সময় ইয়াতে বহি থাকিলেও মানে আমনি নালাগিব, মানে এনেকুৱা ইমান ধুনীয়া পৰিৱেশ। গুৱাহাটীৰ মাজমজিয়াত ইমান এখন মানে ব্যস্ত চহৰৰ মাজত যে ইমান এটা পিচফুল জেগা এটা যে আছে, মানে আমি ভাবাই নাছিলোঁ। সঁচাকৈ বহুত মজা লাগছে আহি কিনে, আপোনালোকে আহিব একবাৰ। আৰু এই ডাঙৰ পাথৰটো দেখিছেনে, ভাবিছিলোঁ যে ইয়াতে অলপ একবাৰ উঠি যাম, কমলেও ট্ৰাই কৰিলে বেচেৰাই উঠিবৰ কাৰণে, কিন্তু মানে উঠিব নোৱাৰিলোঁ। মানে একচুৱেলি কি খোপনি পুতিব পৰা জেগা নাই, তো সেইকাৰণে উঠি যাব নোৱাৰিলোঁ। কিন্তু তাৰে পৰা উঠি গ'লে কিন্তু তাৰ সঁচাকৈ উঠিব গ'লে মানে ৰিক্স আছে, হয়তো পিছল খাই পৰি যাব পাৰোঁ। আৰু এই মন্দিৰৰ মানে যিটো মানে চাৰিওফালৰ যিটো পৰিৱেশ, এটা বহুত মনোমোহা পৰিৱেশে বিৰাজ কৰি আছে। তো আপোনালোকে যদি আহে ইয়াতে আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া হয় মন্দিৰটো। আৰু মন্দিৰৰ চাৰিওফালৰ যিটো বাতাবৰণ বহুত মানে শান্তিপ্ৰিয় বাতাবৰণ আছে মানে মনত মানে বহুত শান্তি লাগিছে মানে আহি কিনে সঁচাকৈ ইয়াতে মানে বহুত ধুনীয়া লাগিছে। তো আপোনালোকে যদি আহে আহিব পাৰে। আৰু কিছু সময় পিছতে মন্দিৰৰ পূজাৰীজনে আহি মেইন মন্দিৰটোৰ দুৱাৰখন খুলি দিলে। তো বলক মন্দিৰৰ ভিতৰলৈ গৈ এটা সেৱা লৈ আহোঁ। মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া বলক পূজাৰীজনৰ লগত অলপ কথা পাতি এই মন্দিৰটোৰ বিষয়ে অলপ জানি লওঁ। অলপ এই মন্দিৰটোৰ ইতিহাস এটা আছে বুলি শুনিছিলোঁ, তো অলপমান জনাওকচোন এই মন্দিৰটোৰ ইতিহাসৰ বিষয়ে। এই মন্দিৰটো আগতে কোনো নামাকৰণ নাছিল, যেতিয়া 61 তেতিয়া আগতে বহুত হাজাৰ পুৰণা মন্দিৰ এইটো, বহুত হাজাৰ তেতিয়া মন্দিৰ বুলি নামাকৰণ নাছিল। আচ্ছা, যেতিয়া আমাৰ সন্তানটো জন্ম পালে যেনেকৈ এটা নামাকৰণ হয়, ঠিক ভগৱানৰো তেনেকৈ এটা নামাকৰণ কৰিছিল 33 কোটি মন্দিৰ। ইয়াতে যেতিয়া 33টা প্ৰথম দিনা মানে আগৰ যিবিলাক ৰাভা জনজাত মানুহ আছিল, সেইবিলাকে চৰাই চুৰকুটি মাৰি ফুৰিছিল ইয়াতে। চৰাই চুৰকুটি মাৰিব আনতে বাদলি ৰূপে একবাৰ, দুইবাৰ, তিনিবাৰ এনেকৈ 32 মাৰোঁতে এই সুৰংগৰ তলেদি সোমাই গৈছে, যাৰ ফলত আগৰ মানুহবিলাক সাহস আছিল না। মানে ইয়াতে সুৰংগ আছে? সুৰংগ আছে। এতিয়াও আছেনে সুৰংগটো?
গতিকে সেই সুৰংগৰ ভিতৰত আগৰ দিনা 11টা পালক তাৰপৰা ছেকেণ্ড দিনা একেই কাহিনী বাদলি ৰূপে আহি তেনেকুৱা বাদলি মাৰি মাৰি 3বাৰ এনেকৈ মাৰোঁতে তাৰে পাথৰ তল বাদলিটো সোমাই যায় আৰু তলত সেই মূৰ্তিবিলাক পাইছে মানে ছেকেণ্ডৰ দিনা 22টা 22 11 33 33টো সেইদিনাখনে 62ত নামাকৰণ হৈছে তেনেকৈ আচ্ছা গতিকে এই মূৰ্তিবিলাক চৰকাৰৰ ঘৰত আছে মন্দিৰটো নিজে আৱিৰ্ভাৱ হোৱা আজি 33 কোটি মন্দিৰৰ আৱিৰ্ভাৱ হৈ নিজে হৈছে তো বাবাজনৰ লগত কথা পাতি বহু কথাই গম পালোঁ মানে এই মন্দিৰটোৰ বিষয়ে তো আৰু অলপ সময় আছোঁ তাৰপিছত ওলাই যাম আৰু ঘৰলৈকে বুলি মানে এই জেগাখিনি ইমানেই ভাল লাগিছে ইয়াৰ পৰা ওলাই যাবৰ কাৰণে একেবাৰে মন নাই তো লাহে লাহে আন্ধাৰো হৈ আহিল বলক এতিয়া গৈ থাকোঁ ঘৰলৈকে তো দোস্ত মন্দিৰটো দৰ্শন কৰি হৈ গ'ল সঁচাকৈ মানে বহুত ভাল লাগিল কি ক'বা কমল কেনে বাকী বহুত ভাল লাগিছে এটা বস্তু বেয়া লাগিছে সেইটো হ'ল মহ বহুত ইয়াতে ভয়ংকৰ মহ মানে কাছুৱালৈ আহিব আপোনালোকে কাছুৱালৈ আহিব বেলেগ একো নাই বহুত মহ মানে চাৰিওফালে ধৰক আপোনাৰ গছ গছনি আছে এইটোৰ কাৰণে অলপমান সেইটো হয় প্লাছ কিয় এটা নিজৰা আছিলে ইয়াত নিজৰা থকাৰে সেই নিজৰাটো অলৰেডি বহুত মানুহ হৈছে ছাইডত পানীটো কিন্তু বহুত লেতেৰা হৈ গৈছে আৰু সেইটো পানীৰ কাৰণে বহুত হেৰি হৈ গৈছে মহবিলাক মানে পানীতে হৈ যায় তো এনিৱেজ কিন্তু আহি কিনে মানে বহুত ভাল লাগিল ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ না ইভিনিংটো মজা হৈ গ'ল ন কমল আহি পেলাই হিৰকে কিন্তু পূৰা মিছ কৰিলে টাইমটো মানে কেনেকৈ গ'ল গমেই নাপালোঁ সঁচাকৈ মানে আমি ইয়াতে প্ৰায় 2-2.5 ঘণ্টামান সময় কটালোঁ কিন্তু মানে টাইমটো কেনেকৈ গ'ল গমেই নাপালোঁ বহুত বঢ়িয়া লাগিছে মানে আহি কিনে তো আপোনালোকেও আহিব এই মন্দিৰটো চাবৰ কাৰণে গুৱাহাটীৰ মাজতে আছে বহুত ধুনীয়া মন্দিৰ হয় দোস্ত আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব যদি ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব যাতে মোৰ আহিবলগীয়া ধুনীয়া ধুনীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে তো দোস্ত আৰু এটা বেলেগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই